নিৰ্দেশ মৰ্মে যি হেমন্ত নাৰ্জাৰী এই অঞ্চলৰে জ্ঞানীপুৰৰ যি কাৰ্ড সৰবৰাহকাৰী তেখেতক যি কৰ্মৰত ফৰেষ্ট ৰেঞ্জৰ কৰ্মৰত যে তৰুণ নাৰ্জাৰী আৰু কোকেন নাৰ্জাৰী তেখেতসকলে যি হেমন্ত নাৰ্জাৰীক যে গুলীয়াই হত্যা কৰা হ'ল, এইসকলক আমি আজিলৈ প্ৰশাসন বা আৰু কোকৰাঝাৰৰ যি প্ৰশাসনিক আজিলৈ এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই। যি তেখেতসকলক আজিলৈ যিহেতু এৰেষ্ট কৰিব পৰা নাই, ইয়াৰ কাৰণে আমি প্ৰশাসন আৰু আসাম চৰকাৰ আৰু বিটিআৰ চৰকাৰলৈ আমি দাবী জনাইছোঁ। যি হেমন্ত নাৰ্জাৰীক কিয় গুলীয়াই হত্যা কৰা হ'ল, ইয়াৰ কাৰণে যি তেখেতসকলক যিহেতু কাৰ্ড লৈ অহাৰ যি বিবেকানন্দ পাঠকৰ নিৰ্দেশ মৰ্মে যে গুলীয়াই হত্যা কৰা হ'ল, তেখেতসকলে যি হেমন্ত নাৰ্জাৰীক যে গুলীয়াই হত্যা কৰা হ'ল, এইসকলক আমি আজিলৈ প্ৰশাসন বা আৰু কোকৰাঝাৰৰ যি প্ৰশাসনিক আজিলৈ এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই। যি তেখেতসকলক আজিলৈ যিহেতু এৰেষ্ট কৰিব পৰা নাই, ইয়াৰ কাৰণে আমি প্ৰশাসন আৰু আসাম চৰকাৰ আৰু বিটিআৰ চৰকাৰলৈ আমি দাবী জনাইছোঁ। যি হেমন্ত নাৰ্জাৰীক কিয় গুলীয়াই হত্যা কৰা হ'ল, ইয়াৰ কাৰণে যি তেখেতসকলক যিহেতু কাৰ্ড লৈ অহাৰ যি বিবেকানন্দ পাঠকৰ নিৰ্দেশ মৰ্মে যে গুলীয়াই হত্যা কৰা হ'ল, কিয় গুলীয়াই হত্যা কৰা হ'ল, আমি প্ৰথমতে কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছোঁ। কাৰণ তেখেতক এৰেষ্ট কৰি পেলাই শাস্তি বিহাৰ যি আইনভাৱে ল'ব লাগিছিল, কিন্তু ডাইৰেক্ট যে তেখেতক মূৰত গুলীয়াই হত্যা কৰা হ'ল, এই সন্দৰ্ভত আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও মানি ল'ব বিচৰা নাই। আৰু ইয়াৰ কাৰণে আজি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আপোনালোকৰ প্ৰেছ ক্লাবত আমি আজি দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে যে তৰুণ নাৰ্জাৰী আৰু কোকেন নাৰ্জাৰী যি ফৰেষ্ট গাৰ্ড বা ফৰেষ্টৰ কৰ্মৰত কৰায়ত্ব কৰিব পৰা নাই, ইয়াৰ কাৰণে আৰু সময়মতে যি প্ৰশাসনে তেখেতসকলক যদি কৰায়ত্ব কৰিব নোৱাৰে, আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আজি গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম বুলি আমি আপোনালোকৰ চেনেলৰ মাজেদি জনাই দিছোঁ। আৰু যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এই ঘটনাক যোৱা 17 তাৰিখত যি কৰা হ'ল, আমি কোকৰাঝাৰ নিখিল বড়ো ছাত্ৰ সন্থাই কাৰ্ড সৰবৰাহকাৰীক আমি কেতিয়াও সমৰ্থন নকৰোঁ। আৰু আগৰে পৰা আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই গাঁৱে ভূঞে গৈ পেলাই বহুতবাৰ এৱাৰনেছ কৰা হ'ল যে জংঘলৰ পৰা কাঠ লৈ অহাটো বন্ধ কৰিব লাগে। এই বহুতবাৰ আমি গাঁৱে ভূঞে গৈ পেলাই এৱাৰনেছ কৰিলোঁ, মিটিং কৰিলোঁ, কিন্তু আজি আমি জানামতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাই সেই কাঠ আনিবৰ কাৰণে সুযোগ দিয়াটো তেখেতসকলে দিয়ে বুলি আমি বহুত এই অঞ্চলৰ ৰাইজৰ বিলাকৰ মতামতৰ পৰা আমি জানিবলৈ পাইছোঁ। কাৰণ যদি ফৰেষ্ট ডিপাৰ্টমেণ্টে ইচ্ছা যদি হয় সেই কাঠ লৈ অনাৰ কাৰণে সুযোগ যদি নিদিয়ে, সেই কাঠ সৰবৰাহকাৰী তেখেতসকলে কাঠ আনিব নোৱাৰে। তেখেতসকলে টকা পইচা লৈ পেলাই
সেই কাৰ্ড আনাৰ সুযোগটো দিয়ে বুলি আমি গম পাইছোঁ। আৰু এই টকা পইচাৰ লেনদেন লৈ পেলাইয়ে আজি হেমন্ত নাৰ্জাৰীক টকা পইচাৰ লেনদেনৰ যি লৈ পেলাই যি মানে বাদ বিবাদ হ'ল, ইয়াৰ কাৰণে তেখেতক মূৰত মানে গুলীয়াই হত্যা কৰা সেই ঘটনাটো পোহৰলৈ আহিছে। ইয়াৰ কাৰণে আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ৰেঞ্জাৰ তেখেতক আজি এৰেষ্ট কৰা আমি শুনিবলৈ পাইছোঁ। তেখেতকো শাস্তি বিহিব লাগে। আৰু যি হেমন্ত নাৰ্জাৰীক গুলীয়াই হত্যা কৰা হ'ল, যি ফৰেষ্ট গাৰ্ড বা তেখেতসকলক সকলোৱে কৈ আছে আজি NGOত কাম কৰি আছে বুলি, তৰুণ নাৰ্জাৰী, খগেন নাৰ্জাৰী, তেখেতসকলকো এৰেষ্ট কৰি পেলাই শাস্তি বিহাৰ লগতে তেখেতসকলকো ফাঁচি দিয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছোঁ। এতিয়া আমি কোকৰাঝাৰ নিখিল বড়ো ছাত্ৰ সন্থাই এইটোৱে ক'ম, যিহেতু যি মানে তেখেতসকলে ফৰেষ্টৰ পৰা কাৰ্ড লৈ অনা হ'ল বা প্ৰমাণ সহকাৰে ইয়াত আমি সকলোৱে দেখিবলৈ পালোঁ, তেখেতসকলে কাৰ্ড সৰবৰাহকাৰী হওক বা নহওক, তেখেতসকলে যে মানে জংঘলৰ পৰা কাঠ লৈ অনা হ'ল, ইয়াৰ কাৰণ সকলোৱে মানে জংঘলৰ পৰা কাঠ অনাটো অপৰাধ। ইয়াৰ কাৰণে আইনগতভাৱে তেখেতসকলে যদিও আজি কোনোবা যদি কৈছে তেখেতসকল কাঠ সৰবৰাহকাৰী নহয়, তথাপিও সেই জংঘলৰ পৰা কাঠ লৈ অনাৰ কাৰণে যিয়ে যি নকওক কিয়, আজিৰ দিনত তেখেতসকলে যি মানে ঘটনা কৰিল, সেইটো মানে আমি কেতিয়াও নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমি ছাপোৰ্ট নকৰোঁ। ইয়াৰ কাৰণে তেখেতসকলে যি অনা হ'ল আৰু এই অনাৰ মানে তেখেতসকলে ফৰেষ্ট গাৰ্ডসকলৰ লগত যি বিবাদ হ'ল, ইয়াৰ কাৰণে ফৰেষ্ট গাৰ্ডসকলে যে ডাইৰেক্ট শ্বুট কৰিব লাগে, সেইটো কেতিয়াও আমি ছাপোৰ্ট নকৰোঁ। আইনগতভাৱে বহুতো আইনী আছে আৰু আইনৰ ব্যৱস্থাত বা আইনৰ আওতাত আনি পেলাই তেখেতসকলক শাস্তি দিয়াৰো বহুত মানে বাদ আছে। ইয়াৰ কাৰণে আমি কোকৰাঝাৰ নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও ডাইৰেক্ট মানে শ্বুট কৰাটো বা ডাইৰেক্ট মানে গুলীয়াই হত্যা কৰাটো আমি ছাপোৰ্ট নকৰোঁ। ইয়াৰ কাৰণে আজি যি মানে তৰুণ নাৰ্জাৰী আৰু খগেন নাৰ্জাৰী আৰু ইয়াৰ মেইন মানে মাইণ্ড মাষ্টাৰ যে বিবেকানন্দ পাঠক, তেখেতসকলক উচিতভাৱে শাস্তি বিহাৰ লগতে তেখেতসকলক মানে আইনী ব্যৱস্থাৰ দ্বাৰা দি উচিত শাস্তি দিয়াৰ লগতে তেখেতসকলকো ফাঁচি দিয়াৰো আমি দাবী কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছোঁ। সন্তুষ্ট হোৱা নোহোৱা আমি এইটো মানে কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমি ক'ব বিচৰা নাই, কিন্তু সময়মতে এতিয়ালৈকে মানে এৰেষ্ট কৰিব পৰা নাই, সময় উকলি গ'ল। ইয়াৰ কাৰণে যদি সঠিক সময়ত যদি এৰেষ্ট কৰিব নোৱাৰে, আমি কোকৰাঝাৰ নিখিল বড়ো ছাত্ৰ সন্থাই আমি মানে গণ আন্দোলন কৰাৰ বাধ্য হ'ম বুলি আমি আপোনালোকৰ চেনেলৰ দ্বাৰা দি আজি প্ৰশাসন, অসম চৰকাৰ আৰু BTR চৰকাৰক ওচৰত আমি আপোনালোকৰ চেনেলৰ দ্বাৰা দি মানে দাবী জনাইছোঁ।